এইফালে আমাৰ হাঁহকেইটা সোমাই আছে, এইকেইটা চৰি আছে ইয়াতে কৰিত। যিহেতু আমি গাঁৱলীয়া মানুহ হয়, বাৰীলৈ যাবলৈ ওলাইছোঁ আৰু আমি খেতি এডোখৰ কৰিছোঁ। আপোনালোকক আজি অকণমান দেখাওঁ বুলি আহিলোঁ। এইজনী দানা আনিছোঁ বুলি ভাবিছে সিহঁতে। এইফালে এডোখৰ মূলা ছটিয়াই থৈ দিয়া আছে, তাতে মূলা সৰু সৰু হৈ আছে আৰু এইফালে লাই শাক আৰু ইয়াত বিলাহী ৰুই থৈ দিয়া আছে। এইফালে এইখিনি কবি পুলি, বন্ধাকবি পুলি আৰু এইফালে বিলাহী, বিলাহী। এয়া বিলাহী এইফালে লগাই থৈছোঁ। এইফালে ফ্ৰেঞ্চবিন এইখিনি এডোখৰ মই কালি কোৰ মাৰিলোঁ। এইফালে এইখিনি বৰষুণৰ আগত দিছিলোঁ, ফ্ৰেঞ্চবিন ফুলিছে আৰু ছিঙিবলৈ হ'ব, বেছি নাই কমকৈ। এইফালে তিয়ঁহ লগাই থৈ দিয়া আছে, এইফালে তিয়ঁহ। ইয়াত মটৰ দিবলৈ পটি মাৰি আছে। মটৰ দিম এতিয়া। মটৰ পটিনে হা বিলাহী, বিলাহী মটৰ কোন ধৰ দিব এইডোখৰত মটৰ। আৰু এয়া দাংবডি আছে। এইফালে আমাৰ গৰুজনী কাঠ ফালিছে। মটৰ দিম এতিয়া। তাতে কেৰেলা দিব বোলে। ইমানেই আমাৰ সৰু সুৰা খেতি আজিলৈ, ইমানেই